পাটিগণিতৰ চতুৰ্থ ভিডিঅ'টোত আমি পঢ়িম পাৰ্চেণ্টেজ মানে শতাংশ। প্ৰথম কথা আহিলে যে শতাংশই কি বুজায়, যে শতাংশই 100ৰ ভিতৰত কিমান সেইটো বুজায়। মানে যদি মই কওঁ যে এটা ল'ৰাই 100ৰ ভিতৰত 75 নম্বৰ পাইছে, মানে তাৰ অৰ্থটো কি হ'ল যে সি 75% পাইছে। মানে সি 100ৰ ভিতৰত 75 নম্বৰ পাইছে বুলি আমি কি শতাংশত কেনেকৈ ক'ম? 75% বুলি ক'ম, 75%। এতিয়া আমাক যদি কয় যে 75% তুমি ভগ্নাংশলৈ লৈ যোৱা, ভগ্নাংশ যদি আমি প্ৰকাশ কৰোঁ কি হ'ব? ই 100ৰ ভিতৰত 75 পাইছে, গতিকে 100/75। চিম্পল। এতিয়া মানে 75%টো 75%টো আমি যদি আমাক কয় যে ভগ্নাংশত প্ৰকাশ কৰা, মানে কি হয়? আমি 100/75 কৰি দিম। শতাংশ মানে কি বুজায়? 100ক বুজায়। 100ৰ ভিতৰত কিমান পাইছোঁ সেইটো বুজায়। এতিয়া যদি আমাক কয় যে ভগ্নাংশক শতাংশলৈ, এইটো আছিলে শতাংশক ভগ্নাংশলৈ, এতিয়া আমাক যদি উল্টাটো কয় মানে ভগ্নাংশক যদি কয় শতাংশলৈ নিয়া বুলি, তেতিয়া আমি কেনেকৈ নিম? যদি আমাক কয় যে 4/5ক মানে 5/4ক শতাংশত প্ৰকাশ কৰা, কেনেকৈ কৰিম? ইয়াত কৰিছিলোঁ আমি 100ৰে হৰণ কৰিছিলোঁ। যেতিয়া আমি শতাংশৰ পৰা ভগ্নাংশলৈ নিছিলোঁ তেতিয়া আমি 100ৰে হৰণ কৰিছিলোঁ, আৰু ভগ্নাংশৰ পৰা শতাংশলৈ নিলে আমি কি কৰিম? 100ৰে পূৰণ কৰিম। ডিফাৰেঞ্চ সেইটোৱেই যে শতাংশৰ পৰা ভগ্নাংশলৈ নিলে 100ৰে হৰণ কৰিম, আৰু ভগ্নাংশৰ পৰা শতাংশলৈ যদি নিওঁ 100ৰে আমি পূৰণ কৰিম। চিম্পল। এতিয়া এই 100টো আছে ওপৰটোৰ লগত পূৰণ হৈ থাকে সদায়। এই 100টো ওপৰটোৰ লগত পূৰণ হৈ আছে, এইটো তলটোৰ লগত পূৰণ হৈ থকা নাই। 4ৰ লগত পূৰণ হৈ আছে, 4ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব? 400 হ'ব। তলত আছে 5, এতিয়া 5ৰে 400 হৰণ কৰি দিয়া, 8×5 = 40, শূন্যটো উঠি গ'ল, গতিকে 80%। গতিকে আমি কেনেকৈ ভগ্নাংশক 4/5ক আমি কেনেকৈ শতাংশলৈ নিলোঁ? 80%লৈ 100ৰে পূৰণ কৰি। আকৌ এবাৰ কৈছোঁ যে আমি শতাংশক ভগ্নাংশলৈ নিবলৈ চিম্পলি আমি কি কৰিম? 100ৰে হৰণ কৰিম, আৰু ভগ্নাংশক শতাংশলৈ নিবলৈ আমি 100ৰে পূৰণ কৰিম। এতিয়া আমি চাম শতাংশক দশমিকত কেনেকৈ প্ৰকাশ কৰিব পাৰিম। এটা উদাহৰণ লৈ লৈছোঁ। আমাক কৈছে 13% দশমিকত প্ৰকাশ কৰা। ফাৰ্ষ্টলি আমি চাম যে শতাংশৰ পৰা ভগ্নাংশলৈ কেনেকৈ নিয়ে। অলৰেডি আমি যিটো পঢ়ি আহিছোঁ শতাংশৰ পৰা ভগ্নাংশ আৰু ভগ্নাংশৰ পৰা শতাংশ, তো সেইটোকে আমি প্ৰথমতে শতাংশ ভগ্নাংশলৈ নি পেলাই আমি কি কৰিম? তাক দশমিকত প্ৰকাশ কৰিম। তো চিম্পলি আমি শতাংশক ভগ্নাংশত প্ৰকাশ কৰিবলৈ কি কৰিম? 100ৰে হৰণ কৰিম। ডাইৰেক্ট কথা, ইয়াৰ পৰা শতাংশটো আঁতৰি যাব, ইয়াৰ পৰা 100টো তললৈ গুচি আহিব। এতিয়া ইয়াৰ তলত কেইটা শূন্য আছে? 2টা শূন্য আছে, গতিকে আমি কি কৰিম? ওপৰত 2টা আগত দশমিক বহাই দিম। মানে কি হ'ব? 2টা আগত দশমিক বহালে 0.13। মানে কি হ'ব? তলত যেটা শূন্য থাকে আমি হৰণ প্ৰক্ৰিয়া কেনেকৈ কৰিছিলোঁ? ধৰি লওক 10ৰ 100ৰে হৰণ কৰিব লাগে, তলত 2টা শূন্য আছে, সেইকাৰণে 2টা আগত দশমিক, মানে 0.10 হৈ গ'ল। যদি 15ক 10ৰে হৰণ কৰিব লাগে, কেইটা শূন্য আছে? এটা শূন্য আছে, তেতিয়া কি হ'ব? 1.5, 5ৰ আগত দশমিক, এটা আগত দশমিক হৈ গ'ল, এটা শূন্য আছে কাৰণে। ঠিক তেনেদৰে কি হ'লে ইয়াত 100ক 13 হৰণ কৰি লওক, 2টা শূন্য আছে সেইকাৰণে 2টা আগত দশমিক হৈ গ'ল, এই দশমিক। গতিকে আমি কি হয়? 13% কিমান হ'ব? 0.13 দশমিক প্ৰকাশ কৰিছোঁ। এতিয়া অন্য যদি উদাহৰণ চাওঁ, 6.5%, 6.5টো দশমিকত আছে, কিন্তু লগত পাৰ্চেণ্টেজ আছে, গতিকে আমি কি হয়? ইয়াক আমি শতাংশ হৈ আছে 6.5% আমি দশমিকত প্ৰকাশ কৰিব লাগে। একেদৰে আমি কি কৰিম? ইয়াক প্ৰথমতে ভগ্নাংশলৈ লৈ যাম, দশমিকটো ভগ্নাংশলৈ লৈ যাম, মানে কি শতাংশটো ভগ্নাংশলৈ লৈ যাম। 6.5/100 হৈ গ'ল। এতিয়া তলত আছে 2টা শূন্য, সেইকাৰণে আমি কি কৰিম? ইয়াত 2টা আগত দশমিক, অলৰেডি এটা আগত দশমিক আছেই, 0.5 আছেই, 5ৰ আগত দশমিক আছে এটা, তো এইটো কি হ'ব? সেইকাৰণে আমি 2টা আগত দশমিক বহাবলৈ অকল 6টোহে আছে, তাৰ আগত একো সংখ্যা নাই, সেইকাৰণে আমি এটা শূন্য বহাই ল'ম, 0.065। 6.5ক 100ৰে হৰণ কৰিছোঁ কেনেকৈ? যে 2টা শূন্য আছে, গতিকে 2টা আগত দশমিক হ'ব লাগে, কিন্তু অলৰেডি এটা আগত দশমিক আছেই, গতিকে আমি কি কৰিম? এটা নতুনকৈ শূন্য এটা আমি বহাই লৈছোঁ 2টা কৰিবলৈ। এতিয়া আমি চাম কেনেকৈ
দশমিকৰ পৰা শতাংশত আমি প্ৰকাশ কৰিব পাৰোঁ দশমিকক শতাংশত প্ৰকাশ কৰিবলৈ আমি আগতে যেনেকৈ চালোঁ যে শতাংশৰ পৰা দশমিকলৈ কেনেকৈ নিম তো তাক উল্টা কৰি দিলে হৈ গ'ল মানে শতাংশৰ পৰা দশমিকটো যেনেকৈ নিছিলোঁ তো আমি এতিয়া কি তাক উল্টা কৰি দশমিকৰ পৰা শতাংশলৈ নিম ধৰক এটা দিছে 1.22 শতাংশত প্ৰকাশ কৰিব লাগে 1.2 মানে এইটো শতাংশত নাই এইটো দশমিকত আছে কিন্তু আমি ইয়াক কি কৰিব লাগে শতাংশলৈ নিব লাগে কিমান শতাংশ হ'ব সেইটো নিব লাগে চিম্পলি বেছি টান নহয় যে 1.2টো আছে তো আমি কি কৰিম 1.2 পইণ্ট কেনেকৈ হৈছিলে ইয়াক আমি কেনেকৈ কিহেৰে হৰণ কৰিলে এইটো 1.2 হ'ব যদি আমি 12ক যদি 10ৰে হৰণ কৰোঁ তেতিয়া কিমান হ'ব শূন্য এটা আছে এটা আগত দশমিক 1.2 হ'বনে সেইটো কথা মানে কি হ'ব ইয়াত যেহেতু এটা আগত দশমিক আছে গতিকে আমি কি কৰিম এটা শূন্য পাতিম তলত এটা আগত দশমিক আছে কাৰণে আমি কি কৰিম এটা শূন্য পাতিম এতিয়া আমি ইয়াক শতাংশ ল'ব লাগে তো প্ৰথম কথা ভগ্নাংশৰ পৰা এইটো ভগ্নাংশত আহি গ'ল যেনেকৈ আমি প্ৰথমতে শতাংশৰ পৰা ভগ্নাংশলৈ নি পেলাইহে আমি দশমিকত প্ৰকাশ কৰিছিলোঁ ঠিক তেনেদৰে দশমিকৰ পৰা আমি ভগ্নাংশলৈ নি লৈছোঁ প্ৰথমতে এইটো ভগ্নাংশ এইটো ফ্ৰেকশ্যন তো ইয়াক আমি ক'লে নিশ্চয় ক'লে নিম এতিয়া ভগ্নাংশৰ পৰা শতাংশলৈ নিম হ'ল এতিয়া আমি পাইছিলোঁ দশমিকৰ পৰা ভগ্নাংশলৈ নিওঁতে আমি 100ৰে হৰণ কৰিছিলোঁ এতিয়া ভগ্নাংশৰ পৰা দশমিকলৈ নিবলৈ কি কৰিম আমি 100ৰে পূৰণ কৰিম ইয়াৰ লগত 100 পূৰণ কৰিলে হৈ গ'ল 100টো 12 লগত পূৰণ হৈছে 0 0 গ'ল কিমান হ'ব 12 লগত 10 পূৰণ কৰিলে সমান 120 শতাংশ আকৌ এবাৰ কৈছোঁ যদি আমাক দিছে যে 1.2 ক'ত প্ৰকাশ কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে আমি দশমিকৰ পৰা প্ৰথমতে কি কৰিছোঁ ভগ্নাংশত প্ৰকাশ কৰিছোঁ কেনেকৈ ভগ্নাংশত প্ৰকাশ কৰিছোঁ এটা আগত দশমিক আছে সেইকাৰণে আমি কি কৰিছোঁ 10ৰে হৰণ কৰিছোঁ যদি দুটা আগত থাকিলেহেঁতেন তেতিয়া কি কৰিলোহেঁতেন 100ৰে হৰণ কৰিলোহেঁতেন যদি এইটো 1.2 নহয় যদি 1.55 হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন দুটা আগত দশমিক আছে গতিকে আমি 100ৰে হৰণ কৰিলোহেঁতেন দশমিকটো আঁতৰি গ'লহেঁতেন আৰু কি হ'লহেঁতেন 100 আহি গ'লহেঁতেন তলত এটা আগত দশমিক আছিলে সেইকাৰণে আমি এটা শূন্য হৰণ কৰিছোঁ দুটা আগত দশমিক থাকিলে আমি দুটা শূন্য হৰণ কৰিম তাৰপিছত এইটো যেতিয়া এটা ফ্ৰেকশ্যন হৈ গ'ল এটা ভগ্নাংশ যেতিয়া হৈ গ'ল তো ভগ্নাংশৰ পৰা আমি কি কৰিলোঁ শতাংশলৈ নিবলৈ আমি কি কৰিম সদায় 100ৰে পূৰণ কৰিম আকৌ এবাৰ কৈছোঁ যে ভগ্নাংশৰ পৰা শতাংশ নিবলৈ 100ৰে পূৰণ কৰিম আৰু শতাংশৰ পৰা ভগ্নাংশলৈ নিবলৈ 100ৰে হৰণ কৰিম ইয়াত যদি অন্য এটা উদাহৰণ যদি চাওঁ 5.50 কেইটা আগত দশমিক আছে দুটা আগত দশমিক আছে সেইকাৰণে আমি কি কৰিম এইটো হেৰি কৰিবলৈ ভগ্নাংশ নিবলৈ কি কৰিম 550 হৈ যাব তলত কেইটা দুটা আগত দশমিক আছে গতিকে তলত দুটা শূন্য আহি গ'ল ইয়াক আমি এই ভগ্নাংশ হৈ গ'ল ভগ্নাংশত আকৌ শতাংশ নিবলৈ 100ৰে পূৰণ কৰি দিম এই 100 গুচি গ'ল কিমান থাকিলে 550 থাকিলে শতাংশ হৈ গ'ল চিম্পল এতিয়া আমি কেইটামান প্ৰশ্ন কৰি চাম আমাক যদি কয় 280ৰ 15% মানে কিমান প্ৰশ্নটো এনেকৈ আহিব পৰীক্ষাত যে 280ৰ 15% মানে কিমান একেবাৰে চিম্পল যে 280টো পাতি লোৱা তুমি জেগাত আমি কি পাতিম পূৰণ চিন পাতিম 15% আমি শতাংশ কেনেকৈ ভগ্নাংশলৈ নিম আমি পাৰ্চেণ্টটো ইয়াক ক'লৈ লৈ যাম ইয়াক ভগ্নাংশলৈ লৈ যাম কেনেকৈ ভগ্নাংশ নিম ভগ্নাংশ নিবলৈ 100ৰে হৰণ কৰি দিম গতিকে কিমান হ'ব 15/100 হৈ যাব এতিয়া এই শূন্যটো এই শূন্যলৈ গ'ল 5 2 গুণ 10 5 3 গুণ 15 2 এগুণে 2 2 4 গুণ 8 14 × 3 মানে কিমান 3 4 গুণ 12 2 ইকুৱেল হ'ব 1 3 3 4 42 গতিকে 280ৰ 15% মানে কিমান 42 নেক্সট এটা যদি প্ৰশ্ন চাওঁ মালাই 650ৰ ভিতৰত 520 নম্বৰ পালে শতকৰা নম্বৰ উলিয়াবলৈ কৈছে এতিয়া প্ৰশ্ন হ'ল যে মালাই 650ৰ ভিতৰত 520 নম্বৰ পালে শতকৰা নম্বৰ লাগে শতাংশ কিমান শতাংশ পালে সেইটো লাগে এটা 650ৰ ভিতৰত 520 পালে তো এইটো দেখা দেখিকে ভগ্নাংশটো কেনেকৈ বনিলে 650 650 ভাগৰ 520 650 ভিতৰত 520 পালে কেনে লিখিম 650 ভাগৰ 520 শতকৰা লাগে আমি শতাংশত প্ৰকাশ কৰিব লাগে এই ভগ্নাংশটো শতাংশত কেনেকৈ প্ৰকাশ কৰিম ইনটু 100 এই শূন্যটোৱে গ'ল ইয়াক যদি কাটি দিওঁ 5
5 তেও 65 5 দুগুণ 10 আৰু ইয়াক যদি আকৌ সৰু কৰোঁ তেওঁকে তেওঁ 4 তেও 52 40 × 2 সমান 80%। কেনেকৈ উলিয়ালোঁ যে মালাই 650 ভিতৰত 520 পালে ভগ্নাংশত আমি উলিয়াই লৈছোঁ তাক 650 ভাগৰ 520 আৰু যিহেতু আমি ইয়াক শতকৰা উলিয়াব লাগে শতাংশত প্ৰকাশ কৰিব লাগে গতিকে আমি কি কৰিম 100 দ্বাৰা পূৰণ কৰিলোঁ আৰু ইয়াক কটাটো গ'ল আমি কি পালোঁ এই শূন্যটো গ'ল 5 তেও 65 5 দুগুণ 10 13 520ক 40 বাৰ যায় 40 লগত 2 পূৰণ কৰিলে কিমান হ'ব 80%।